শঙ্কর ভাই বাইতে আছো কি? ভুৱন কাম বিচাৰি আহিছ পিছে আজি দেখো মোৰ কৰিব লগা কাম একোকে নাই তই এটা কাম কৰ এই কাষৰ ঘৰকেইটাত ফোট কৰ কৰবাত কাম পাই যাব পাৰ বুজিছ পাইলে তো পাইলাম আর না পাইলে বাস চারটে এখানেই খায়া যাব কোনোদিন কাম করলে কাইটা দিয়ে খোৱাটো ডাঙৰ কথা নহয় ভুৱন পিছে কথা এটা হ'ল নহয় তোৰ বৌৰা আজি ঘৰত নাই আৰু ময়ো এতিয়া টাউনলৈ গৈ আছো আৰু দুপৰীয়াৰ ভাত সাজ কিজানে যে মই টাউনৰ হোটেলতে খাম বুজিছ তাই নাহি তাই তো চান্সই নাই তাইলে আমি আসি যা আপনি করে এই যে পাকটা খুব ভালো হইতো তার জন্য আমি বেশি একটু ইন্টারেস্ট দেই পঢ়াব লগা কামটো মোৰ ঢেৰ আছিল পিছে তোৰ খোৱাৰ জগাত হোৱাটোহে টান দেখাত এই কিন্তু খাওঁ এপাচি ভাত তোক ৰখা মানে চাউলৰ বস্তা উদং কৰা একটু সেটিং করে নিতেছি নো 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 দিদি আরো চারটা ভাত হইলে ভালো হইতো হ্যাঁ আরো ভাত লাগে কিয় পেট ভরা নাই পেট তো ভরছে তবু আর একটু ঠেলা নেই রাইতে না খাইলেও চলবো কি মহা বিপদত পৰিলো অ সৰু যিমান বৰ ভাত আছিলে আটাইবোৰ খাই শেষ কৰি আকৌ ভাত বিচাৰিছে এতিয়া মই বাৰু কি কৰো হাঁহ মুৰ্গীৰ বাবে ভাত এবাতি থৈছিলো এতিয়া সেইখিনি আনি দিব লাগিব ইয়াক এইটো পেট নে ধানৰ ভঁৰাল